ৰাজ্যৰ সবাতোতকৈ ধনী মানুহ কোন আপুনি চাগৈ ভাবিছে ফাঁচী বছৰৰ কোনোবা এজন ব্যৱসায়ীয়ে হ'ব নহলে কোনোবা এজন মন্ত্ৰীয়ে হ'ব কিন্তু নহয় প্ৰথমবাৰলৈ ধনী মানুহৰ শীৰ্ষস্থান দখল কৰিছে দুজনকৈ অসমীয়া ব্যৱসায়ীয়ে আৰ্যবন্তৰ শীৰ্ষস্থানত আছে ব্ৰহ্মপুত্ৰ টেলিভিছন নেটৱৰ্কৰ স্বত্বাধিকাৰী শ্ৰীমতী অঞ্জনা বৰা গোল্ড চিনেমাৰ স্বত্বাধিকাৰী ৰাজীৱ বৰাৰ পত্নী অঞ্জনা বৰাই 6,18,31,740 টকাৰ বাৰ্ষিক আয়ৰ বিপৰীতে 2,28,63,600 টকাৰ কৰ দিছে দ্বিতীয় স্থানত আছে আন এজন অসমীয়া কোটিপতি ব্যৱসায়ী ভাগ্য কলিতা 5,77,31,460 টকাৰ বাৰ্ষিক ব্যৱসায়ৰ বিপৰীতে ভাগ্য কলিতাই কৰ দিছে 2,04,39,745 টকা দ্বিতীয় স্থান লাভ কৰাৰ লগতে দুজন অসমীয়া ব্যৱসায়ীয়ে শীৰ্ষস্থান দখল কৰাত আনন্দিত ব্যৱসায়ীজন মাৰোৱালী হাতত আছিলে কিন্তু এটা ধৰক আমি অসমীয়া মানুহৰ হাতলৈ আহি গৈছে মানে মোটামুটি আহিছে গোটেই অহা নাই কিন্তু মোটামুটি আহিছে তৃতীয় স্থানত থাকিল মাৰোৱাৰী মূলৰ আন এজন ব্যৱসায়ী প্ৰকাশ মিট্টল গ্ৰীণ প্লাই নামৰ প্লাইউড কোম্পানীৰ মালিক প্ৰকাশ মিট্টলে তৃতীয় স্থানত থাকি 1,74,49,100 টকা কৰ দিছে চলিত বৰ্ষত 157তম আয়কৰ দিৱস উদযাপনৰ লগত সংগতি ৰাখি তিনিওজন ব্যৱসায়ীকে সম্বৰ্ধনা জনোৱা হয় যদিও ভাগ্য কলিতাৰ বিপৰীতে আন দুয়োগৰাকী অনুপস্থিত থাকে অনুষ্ঠানত ইফালে দেশৰ ভিতৰতে সৰ্বাধিক কৰদাতাৰ তালিকাত আছে অসম এইটো আপুনি চাব লাষ্ট ইয়াৰ আৱাৰ গ্ৰোথ ৰেট আমাৰ আছিলে 15% 15% এই বৰ্ষ এতিয়ালৈ 27% তাৰমানে তাৰ পৰা বুজা যায় যে ৰাইজসকল যে টেক্স পেয়াৰ কৰদাতা যিকেইটা আছে সিহঁতি মানে আগুৱাই আহিছে কি আমি উই ৱান্ট টু কাম ক্লিন লেটছ পে আৱাৰ টেক্স ফৰ দ্য ডেভেলপমেণ্ট অফ দ্য কাণ্ট্ৰি দিনক দিনে ৰাজ্যৰ অৰ্থনৈতিক বুনিয়াদ অধিক সবল হোৱাৰ দিশে আগবঢ়া বুলিও জানিবলৈ দিয়ে উত্তৰ পূবৰ মুখ্য কৰ আয়ুক্তগৰাকীয়ে কেমেৰা পাৰ্চন উপমন্যু ৰাভাৰ সৈতে গুৱাহাটীৰ পৰা বিমল ভূষণ মহন্তৰ ৰিপৰ্ট প্ৰতিদিন টাইম